হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসমবাসী ৰাইজ মই নৱদ্বীপ চাই আছে আপোনালোকে নৱদ্বীপ ইউটিউব চেনেল। আজি যিহেতু আমাৰ মানুহজনীয়ে বেটাই মই আৰু লগৰ দুটামান আছে গোটেইকেইটাই মিলি মানে আমি বাইক আৰু স্কুটি মই স্কুটি লৈ লৈছোঁ। আমি মানে ঢেকীয়াখোৱা যাম, তাকে আপোনালোকে ভিডিঅ'টো চাই থাকিব গ'লে। আৰু এদিন মই ব্লগ চগ বনোৱা নাই, মানে অকণমান কণ্ডিশ্যন এটা হৈ আছিল আৰু সেইটো কাৰণে ব্লগ বনোৱা নাই। আৰু ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম, ডেইলি মানে এদিন ব্লগ দিবলৈ চেষ্টা কৰিম আগলিখাকে। আৰু এতিয়া 15 দিন মানে হ'ল ব্লগ চগ দিয়াই নাই। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাই জনাব কমেণ্ট কৰি পিনি। আৰু এদিন ব্লগ দিয়া নাই মানে কি দিয়া নাই মানে মোৰ অকণমান সৰু সুৰা এক্সিডেণ্ট এটা হৈ গ'ল, স্কুটিখনো অকণমান এক্সিডেণ্ট এটা হ'ল, সেইটো কাৰণে মোবাইলটো ভাগি আছিলে। এতিয়া মোবাইলটো বনালোঁ বাৰু। তাৰপৰা স্কুটিখনে চাই লওক কি বেয়া হ'ল। স্কুটিখন ভাগিলে, এয়া এইডোখৰ ভাগি গ'ল, এইডোখৰ বনাব দিছোঁ। বনাবলৈ মানে অৰ্ডাৰ দিলোঁ, ডিলাৰত আহিব। তাৰপৰা 2 নম্বৰতে এখন ভাগিলে পৰি পিনি, এইবোৰ ভাগিলে, এইডোখৰ ভাগিবৰ কাৰণে গ্লাছখন আঁতৰাই পেলালোঁ। আৰু ইয়াৰ ছাইডটো, ইয়াৰ ভিতৰৰ ছাইডটো এইটো গোটেইটো সোমাই গ'ল ভিতৰলৈ, এতিয়া ইয়াত লাগি যায়। এতিয়া এইবোৰ অৰ্ডাৰ দিছোঁ। এয়া শিৱসাগৰ গৌৰীসাগৰতে আছে, এয়া নামডাঙৰ শিলহাকো। আমি নামডাঙৰ শিলহাকো ওপৰেদি পাৰ হৈ আহিছোঁ। এতিয়া গৌৰীসাগৰতে ৰখিলোঁ চাহকণ খাওঁ বুলি, আৰু লগৰটো ল'ৰাটো ভাগৰ বমি হৈ আছিলে, তাকে ৰখালোঁ। এতিয়া চাহকণ খাই পিনি আমি ধুনীয়াকৈ গৈ থাকোঁ। এতিয়া আমি গোটেইকেইটা সোমালোঁ ইয়াত চাহ খাবলৈ। এইটো টিকনি হোটেলত সোমালোঁ, চাহ খালোঁ। চাহ খাই মেলি এতিয়া গৈ আছোঁ, এইটো কি বুলি কয়, এইটো ঢেকীয়াখোৱা গৈ আছোঁ। চাই থাকক ভিডিঅ'টো। এইটো আমাৰ ছেকেণ্ড পপীয়া মেন। চাহ আকৌ মুখখন এইটো ছেকেণ্ড পপীয়া মেন। এইটো আজি আমাৰ লগত এতিয়া পপীয়া মেনক লগ পাই গ'লোঁ। এতিয়া ঢেকীয়াখোৱাত লগ পাই গ'লোঁ পপীয়া মেনক। এইটো আহিছে, এইটো পপীয়া মেন। ৰখি আছোঁ, এইবোৰ এতিয়া বহি আছে পূৰা, মানে ভাগৰ লাগি গৈছে। অলপ দেৰি ৰখি দিছোঁ, তাৰপৰা এতিয়া আমি গৈ আছোঁ আকৌ চাই থাকক। এতিয়া ঢেকীয়াখোৱা পালোঁহি, ঢেকীয়াখোৱা নামঘৰ পালোঁহি। ঢেকীয়াখোৱা নামঘৰ গেটেদি সোমাব লৈছোঁ। বহুত গাড়ী ভিৰ, কৈছোঁ ন, ইমান গাড়ী ভিৰ, মানে লাহে লাহে যাব লগা আছে, মানে বহুত গাড়ী ভিৰ। আজি দেওবাৰ যিহেতু কাৰণে গাড়ী বহুত, অফিচিয়েল মানুহ ছুটি পাইছে নাই, পূৰা ভিৰ লাগি গৈছে। গাড়ীয়ে গাড়ী চাৰিওফালে গাড়ীয়ে গাড়ী, পূৰা ভিৰ। লাহে লাহে আহিব লগা আছে, মানে আপোনাৰ 100 মিটাৰমান যাবলৈকে 1 ঘণ্টামান লাগিছে, মানে ইমানেই গাড়ী ভিৰ মানে। এতিয়া ব'লক তেনেহ'লে ভিডিঅ'টো চাই থাকক আগলৈ। আমি চাকি তাকি লৈ ল'লোঁ, চাকি লৈছে মানুহজনীয়ে, চাকি ল'লে। এতিয়া আমি চাকিগছ জ্বলাওঁ, তাৰপৰা কি হয় দেখাই আছোঁ। এইটো আমাৰ মাহী ল'ৰা চিভিল, ইয়াক লগ পাই গ'লোঁ। মানুহজনী গৈ আছে পৰিৱেশ লৈ। ঢেকীয়াখোৱা পালোঁহি। জলদি যা। ঢেকীয়াখোৱা মেইন গেটৰ মুখত ইমানেই মানুহ ভিৰ, বহুত মানুহ ভিৰ, কৈছোঁ নহয়, মানে হাজাৰ হাজাৰ মানুহ আহিছে। যিহেতু দেওবাৰ নাই, বহুত মানুহ আহিছে, মানে
একদম ঠেলা চাত মানে ঠেলিয়ে লৈ গৈছেগৈ মানে বহুত ভিৰ মানুহ চাই যাওক বহুত ভিৰ পুৰা মোৰ বেক চাইডে চাকিয়ে চাকি একদম বহুত লাখ লাখ চাকি এতিয়া মানুহে জ্বলাই আছে চাওক কি ধুনীয়া চাওক এটা চাকি জ্বলাবলৈ সেইকাৰণে পুৰা মানুহৰ ভিৰ চাকি জ্বলাব লৈছোঁ একো শুনি পোৱা নাই বহুত মানুহ ভিৰ চাকি এইটো আমাৰ বেটা এটা আছে এইটো কি ধুনীয়া পৰিৱেশ এই মাছ দিছে নাই বেটা এই বেটো দেৱনা আকৌ তোৰ নামটো কি আকৌ বা কৈ দিওঁ নামটো কি কৈ ল নামটো কি কৈ ল ভালকৈ ক নাম কোৱা তোমালোক বহুত ভিৰ মানে একো ভিডিঅ' কৰিবলৈ কথা ক'বলৈ একো চান্সো পোৱা নাই বহুত ভিৰ মানে এইজোপা যিহেতু ঢেকীয়াখোৱা নামঘৰত আছে এতিয়া ঢেকীয়া ফুল এজোপা চাওক কি ধুনীয়া ঢেকীয়া ফুল ধুনীয়াকৈ সজাই থৈছে এয়া গদাধৰ সিংহই ভৰি ধোৱা মুঢ়াটো এইটো কি ধুনীয়াকৈ সজাই থৈছে এতিয়া আমি ঢেকীয়াখোৱাৰ পৰা ওলাই আহিলোঁ বহুত ভিৰ এতিয়া আমি গৈ আছোঁ আউনীআটী সত্ৰলৈ গৈ আছোঁ এতিয়া আউনীআটী সত্ৰতে লগ পাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আগলৈ আউনীআটী সত্ৰ পালোহি শ্ৰী আউনীআটী সত্ৰ ফাইনেলি এতিয়া আমি আউনীআটী সত্ৰ পালোহি আউনীআটী সত্ৰ পাই পিনি এতিয়া গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সেইটো পইণ্টটো বৰফ খাবৰ কাৰণে ৰখিলে ইয়াতে সেইটো আউনীআটী সত্ৰ মেলা এতিয়া আমি গৈ আছোঁ আউনীআটী সত্ৰলৈ গৈ আছোঁ আমি চাবলৈ আহি আছোঁ এই সন্মান প্ৰদানেৰে আপোনাৰ সাধনা স্বীকৃতি প্ৰদান কৰিছোঁ আহি আছে মৌ আহি আছোঁ গোবিন্দ মহাপ্ৰভুৰ শ্ৰীচৰণত আপোনাৰ সহিতে আউনীআটী সত্ৰৰ একদম ভিতৰ মণিকূটটো ভিতৰত সজক কি ধুনীয়াকৈ সজাই থৈ দিছে আউনীআটী সত্ৰৰ ভিতৰ ভাগ চব কি ধুনীয়া A few moments later
মানে MD ধাবা পালোঁ, ইয়াতে মানে এতিয়া ভাতটোকে খাই লওঁগৈ। এতিয়া গোটেইকেইটা বহি ল'লোঁ। এতিয়া বহি পিনি এতিয়া ভাত অৰ্ডাৰ দিলোঁ। এতিয়া ভাত খাম। এইটো বগা চোলা পিন্ধি থকাতে একদম মোক কেমেৰা অন কৰাৰ লগে লগে একদম মোক ঢাকিয়ে দিয়া। এইকেইটা গোটেইকেইটা ভাত খালেই। এইটো আমাৰ পপিয়া মেন ছেকেণ্ড পাৰ্ট। পপিয়া মেন ধানদালি ভাতত এই ধানদালি ভাত খাব দে। ব'লা। ভাত চাত খাই মেলি ওলালোঁ। এতিয়া ঘৰলৈ গৈ থাকোঁ। চাই দিয়ক ভিডিঅ'টো আগলৈ। A few moments later. এতিয়া ফাইনেলি ঘৰ পালোহি। ঘৰ পাই পিনি চাৰ্ট মানে কালি মানুহজনীক পঠিয়াইছিলোঁ চাৰ্টটা আনিবলৈ ডিমলৈ, অকণমান ঠেক হৈ গ'ল। এতিয়া আকৌ ঘূৰাই পিনি আকৌ চাৰ্ট আনিলে পিন্ধি চাইছিলে কেনেকুৱা আছে। ঠিকে আছে, চাৰ্টটো জোখতে আছে। আৰু ঢেকীয়া খোৱাৰ পৰা কি কি আনিলোঁ চাওক। এইটো ফুলদানি এটা আনিলোঁ। সৰু ফুলদানিটো এনেকুৱা সজাব পৰা। তাৰপৰা আনিলোঁ কৃষ্ণৰ মূৰ্তি এটা আনিলোঁ। আৰু কি আনিলোঁ, আৰু এপাহ ফুল এপাহ আনিলোঁ। এপাহ ফুল আনিলোঁ। তাৰপৰা আৰু এপাহ ফুল আছে। তাৰপৰা ইয়াত ধুনীয়াকৈ ওলমাই থৈ দিছোঁ ফুলপাহ। সজাম আৰু ভালকৈ, এতিয়া এনেই ওলমাই থৈ দিছোঁ। তাৰপৰা সেয়াই আৰু একো নাই। পোৱালিটো আনিলে, বন্ধুক এটা আনিলে খেলিবলৈ, সিমানেই আৰু একো অনা নাই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা ঘণ্টা বটনখন দবাই দিব। আৰু চাই আৰু আগলৈ ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু এদিন ব্লগ চগ দিব পৰাই নাই ন, দেখিছে। আৰু এদিন সদায় ব্লগ দিবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই।